আৰক্ষীয়ে নগাঁও আৰক্ষীয়ে পিণ্টু গোহাঁইক আটক কৰিছে কামপুৰ থানাত এতিয়াও জেৰা অব্যাহত আছে পিণ্টু গোহাঁই আমি জনাইছো আপোনালোকক পিণ্টু গোহাঁই নামৰ এজন যুৱক যিজন যুৱকৰ ফোন নম্বৰ পৰা আহিছিল এটা বিশেষ সেই প্ৰশ্ন কাকতখন এটা হোৱাটছএপ গ্ৰুপ সেই গ্ৰুপটোত অসম পুলিচ APSI নামৰ এটা গ্ৰুপ APSI 2022 নামৰ এটা গ্ৰুপত এটা হঠাৎ এই পিণ্টু গোহাঁই নামৰ এই যুৱকজনৰ পৰা এটা মেছেজ আহিছিল য'ত তেওঁ সেই প্ৰশ্ন কাকত কেইখন দিছিল আৰু তাৰ তলত তেওঁ ধেমালিৰ সুৰত লিখিছিল যে ভুলতে প্ৰশ্ন কাকত কেইখন লৈ আহিলো ভুলতে লৈ হল প্ৰশ্ন কাকত কেইখন গতিকে ইয়াৰ পাছত এতিয়া গোটেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে সঁচাকৈ এক্সক্লুসিভ এই মুহূৰ্তত দেখুৱাইছো এইজন হৈছে সেই যুৱকজন পিণ্টু গোহাঁই এক্সক্লুসিভ তেওঁৰ ফটো আমি পাইছো আৰু তেওঁক বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে কিন্তু কেনে ধৰণে তেওঁক জেৰা কৰা হৈছে কি কয় আৰক্ষী এতিয়ালৈকে স্পষ্ট হোৱা নাই আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক কৃষ্ণ শইকীয়াৰ সৈতে কৃষ্ণ শইকীয়াই জনাব যে কি হৈ আচলতে পিণ্টু গোহাঁয়ে সেই প্ৰশ্ন কাকত কেইখন ক'ৰ পৰা পালে আৰু পিণ্টু গোহাঁয়ে আমাৰ সাংবাদিক কৃষ্ণই জনোৱা মতে পিণ্টু গোহাঁয়ে গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ কথা উল্লেখ কৰিছে এই জেৰাত যদি আপুনি এছআই পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেতিয়াহ'লে আপোনাৰ এই পৰীক্ষা ভাল হওক বেয়া হওক কিন্তু আকৌ এবাৰ সংকটত পৰিব নেকি আকৌ আপুনি এবাৰ পৰীক্ষাত বহিবলগীয়া হ'ব নেকি ইয়াক লৈ কিন্তু এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে সকলোৱে ভয় খাইছে কাৰণ প্ৰশ্ন কাকতখন যদি সঁচাকৈ ফাদিল হৈছে যদি পৰীক্ষা পতাৰ আগতেই কোনোবাই সেই প্ৰশ্ন কাকত লাভ কৰিছিল তেতিয়াহ'লে কিন্তু এই পৰীক্ষাটো যে পুনৰ অনুষ্ঠিত হ'ব সেয়া নিশ্চিত এক আৰু দ্বিতীয়তে প্ৰশ্ন কাকত পৰীক্ষা দিয়াৰ পাছত কাকো লৈ আহিব দিয়া হোৱা নাছিল যদিহে লৈ আহিব দিয়া হোৱা নাছিল তেতিয়াহ'লে এই পিণ্টু গোহাঁই নামৰ যুৱকজনৰ হাতত সেই প্ৰশ্ন কাকতখন কেনেকৈ পৰিল ক'ৰ পৰা তেওঁ সেই প্ৰশ্ন কাকতখন লাভ কৰিলে কাৰ পৰা লাভ কৰিলে তেওঁ কিছু কথা উল্লেখ কৰিছে যে তেওঁ কোনোবাই এই প্ৰশ্ন কাকতখন দিছিল এতিয়া সেই কোনোবাজন কোন তেওঁ হয়তো আৰক্ষীৰ যি সোধা পোছা সেই সোধা পোছাত তেওঁ এই কথাখিনি স্পষ্ট কৰিছে আমাৰ সাংবাদিক কৃষ্ণ এতিয়াও থানাৰ সমীপতেই আছে তেওঁ গোটেইখিনি তথ্য জনাব মই তেওঁৰ ওচৰলৈ পোনপটীয়া সম্প্ৰচাৰ যাবলৈ বিচাৰিম আৰু তেওঁ জনাব যে আচলতে হৈ কি আছে থানাৰ ওচৰত এতিয়া পৰিৱেশটো কি এছআই পৰীক্ষা আকৌ অনুষ্ঠিত হ'বলৈ গৈ আছে নেকি এইখিনি তথ্য আমি জনাবলৈ চেষ্টা কৰিম আৰু আমাৰ সাংবাদিক যিহেতু কৃষ্ণ বৰ্তমান লাইভত আছে কৃষ্ণ আপোনাৰ ওচৰলৈ আহিছো এই যুৱকজন যিজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এই যুৱকজনক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে কৃষ্ণ কি খবৰ আছে আপোনাৰ হাতত এই যুৱকজনে কি স্বীকাৰোক্তি দিলে নিশ্চয় মানস যেহেতু ইতিমধ্যে আজি দিনজোৰা যেহেতু সমগ্ৰ অসমজুৰি এক চৰ্চাৰ বিষয় হৈ পৰিছে যে এছআই পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল বা প্ৰশ্ন কাকত যি সামাজিক মাধ্যমত ভাইৰেল হৈছিল তাক লৈ সৰ্বত্ৰ চৰ্চা চলিছে সেই মুহূৰ্ততে দেখা গৈছিল যে নগাঁৱৰ কামপুৰৰ চামচকীৰ পিণ্টু গোহাঁই নামৰ যিগৰাকী যুৱক আচলতে সেই ভাইৰেল হোৱা পোষ্ট এটা তেওঁৰ পৰা ভাইৰেল হৈছে বুলি সকলোৱে কৈছিলে বা সামাজিক মাধ্যমত চৰ্চা হৈছিলে কিন্তু তাৰ পিছত আমি পিণ্টু গোহাঁইৰ লগত যোগাযোগ অব্যাহত ৰাখিছিলো তেওঁৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিলো তেওঁ ইতিমধ্যে কৈছিল যে তেওঁ কোনো ধৰণৰ জ্ঞাত নহয় তেওঁ বেলেগৰ পৰা পাইছিল আৰু তেওঁ পাই পেলাই সেইখন তেওঁলোকে গ্ৰুপত শ্বেয়াৰ কৰিছিলে কিন্তু আৰু পিণ্টু গোহাঁই নিজে আৰক্ষী থানালৈ কামপুৰ আৰক্ষী থানালৈ অহাৰ কথাও জানিছিল পৰৱৰ্তী সময়ত তেওঁ কামপুৰ আৰক্ষী থানালৈ আহিল কিন্তু বৰ্তমান তেওঁ আৰক্ষীয়ে সোধপোছা অব্যাহত ৰাখিছে হয়তো পৰৱৰ্তী নিৰ্দেশনা উচ্চপদস্থ বিষয়াৰ নিৰ্দেশনা আহলৈকে তেওঁ কামপুৰ থানাত এই পৰ্যন্ত কামপুৰ থানাতে আছে কিন্তু এই মুহূৰ্তত আমি পিণ্টুৰ লগত কথা পাতি যিখিনি জানিব পাৰিছিলো যে তেওঁ DLEDৰ ক্লাছ ৰহাত কৰি আছিল আৰু ৰহাত তেওঁ মৰিগাঁও জিলাৰ অন্তৰ্গত মিকিৰ ভেটাৰ প্ৰাঞ্জল দেউৰী নামৰ এজন যুৱকে সেই সময়ত DLEDৰ ক্লাছ কৰি থকাৰ সময়ত মোবাইলত সেই প্ৰশ্ন কাকতসমূহ চাই আছিল আৰু তেনেকুৱাতে তেওঁ চাই থকাৰ সময়তে পিণ্টু গোহাঁই সেই প্ৰশ্ন কাকতসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ পৰা লৈছিল আৰু তেওঁৰ পৰা লোৱাৰ লগে লগে কি নাম ক'লে কৃষ্ণ এই যুৱকজনৰ নামটো কি বুলি ক'লে আপুনি এছআই পৰীক্ষা অনুশীলন বা মই আমাক যি পিণ্টু গোহাঁই যি নাম উল্লেখ কৰিছে প্ৰাঞ্জল দেউৰী বুলি তেখেতে আমি ইতিমধ্যে জানিব পাৰিছো বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছো যে ৰহা আৰক্ষী আৰু মিকিৰ ভেটা মৰিগাঁও আৰক্ষীয়ে তেওঁক বিচাৰিছে কিন্তু তেওঁ মোবাইলটো ছুইচ অফ হৈ থকাৰ বাবে তেওঁক বৰ্তমানলৈকে বিচাৰি পোৱা হোৱা নাই কিন্তু হয়তো নিশাৰ ভিতৰতে তেওঁক বিচাৰি পাব আৰু তাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিব কিন্তু পিণ্টু গোহাঁই যি স্বীকাৰোক্তি দিছে বা পিণ্টু গোহাঁই আমাৰ সন্মুখত যি কথা বতৰা পাতিছিলো তেওঁ এটা কথা কৈছিল যে প্ৰাঞ্জল দেউৰীকো আচলতে LCB যি আমি ইতিমধ্যে কৈ আহিছো মহানগৰী এখন কলেজ LCBত তেওঁলোকে পৰীক্ষা দিয়া এজন ছাত্ৰই পিণ্টু দেউৰী যি প্ৰাঞ্জল দেউৰীকো যোগান ধৰাৰ কথা কৈছিল কিন্তু প্ৰাঞ্জল দেউৰীয়ে তেওঁৰ নামটো লোৱা নাছিলে গতিকে যি পিণ্টু গোহাঁই যি আমাৰ সন্মুখত যি কথা বতৰা পাতোতে যি কথা বতৰা কৈছে এনেকুৱা নেকি যে প্ৰাঞ্জল দেউৰী নামৰ যুৱকজনে
গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ চেণ্টাৰত তেওঁ পৰীক্ষা দিছিল। নহয় প্ৰাঞ্জল নহয় মানস যিহেতু ইতিমধ্যে প্ৰাঞ্জল দেউৰী নামৰ যিগৰাকী পৰীক্ষাৰ্থী আছিল তেওঁ LCB দিয়া নাছিল বুলি কৈছিল। প্ৰাঞ্জল দেউৰীয়ে যিজনৰ পৰা পাইছিল আৰু এগৰাকী যুৱক আছে সেই যুৱকজনে প্ৰাঞ্জল দেউৰীয়ে সেই যুৱকজনৰ নাম পিণ্টু গোহাঁইৰ সন্মুখত লোৱা নাছিলে। সেই যুৱকজনে তেওঁক দিছিল বুলি কৈছিল আৰু সেই যুৱকজনে আচলতে LCB পৰীক্ষা দিয়াৰ কথা উল্লেখ কৰিছিল। আৰু পৰীক্ষা LCB কলেজৰ যি 5 নম্বৰ ৰুমত যি পৰীক্ষা দিছিল সেই পৰীক্ষা কাকত আচলতে সকলো পৰীক্ষাৰ্থীকে প্ৰশ্ন কাকতসমূহ বাহিৰলৈ আনিবলৈ দিয়া হৈছিল বুলি পিণ্টু গোহাঁই ইতিমধ্যে কৈছে বা মন্তব্য প্ৰকাশ কৰিছে। গতিকে সেই সমগ্ৰ ঘটনা যিহেতু আজি তোলপাৰ আমি ইতিমধ্যে যি ৰহা আৰক্ষী হওক বা মৰিগাঁও আৰক্ষী আচলতে মিকিৰভেটা অঞ্চলৰ যিগৰাকী প্ৰাঞ্জল দেউৰী আমি উল্লেখ কৰিছো পিণ্টু গোহাঁইৰ পৰা মুখেৰে আমি এই মুহূৰ্তত জানিব পাৰিছো যে তেওঁলোকে DLEDৰ ক্লাছ কৰি আছিল আৰু DLEDৰ ক্লাছ কৰি থকাৰ সময়তে তেওঁলোকে প্ৰাঞ্জল দেউৰীৰ মোবাইলত এই প্ৰশ্ন কাকতসমূহ দেখিছিল আৰু প্ৰশ্ন কাকতসমূহ দেখা পিণ্টু গোহাঁই লৈছিল আৰু সেই লোৱাৰ লগে লগে পুৱা প্ৰায় 10 বজাত তেওঁ সেই এটা গ্ৰুপত তেওঁলোকে যি অনুশীলন চলাইছিল SI পৰীক্ষাৰ বাবে সেই গ্ৰুপত শ্বেয়াৰ কৰিছিল। আৰু পিণ্টুৱে এটা কথা আমাৰ সন্মুখত এতিয়াও উল্লেখ কৰিছে যে আচলতে যদি তেওঁলোকৰ যি গ্ৰুপ আছিল সকলোৱে আচলতে বিভিন্ন অনুশীলন কৰি বা বিভিন্ন কষ্ট কৰি আচলতে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। গতিকে কোনোবাই যদি এই পৰীক্ষা কাকত আচলতে ফাদিল হৈছে সেই ফাদিল হোৱা প্ৰশ্ন কাকতৰ কাৰকসমূহ বিচাৰি উলিয়াব লাগে আৰু আচলতে দোষীক শাস্তি দিব লাগে। এতিয়া কৃষ্ণ পিণ্টু এতিয়া ক'ত আছে? এতিয়া তেওঁ ক'ত আছে? মানস পিণ্টু গোহাঁই এতিয়াও নগাঁও কামপুৰ থানাতে আছে। কামপুৰ থানাটো ইতিমধ্যে এই পৰ্যন্ত যিহেতু এতিয়া নিশা প্ৰায় 9:30 বাজিবৰ হ'ল এই পৰ্যন্ত প্ৰায় 4 ঘণ্টা ধৰি কামপুৰ থানাতে ইয়াত আছে। আৰু পৰৱৰ্তী যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিছো যে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ইয়ালৈ আহিছিলে আৰু কামপুৰ থানাৰ যি আৰক্ষী বিষয়া তেওঁ সোধপোছ কৰিছিল আৰু যিহেতু এক স্পৰ্শকাতৰ বিষয় গতিকে উচ্চ পদস্থ বিষয়াৰ কোনো নিৰ্দেশনা নোহোৱালৈকে পিণ্টু গোহাঁইক কামপুৰ থানাতে ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। মানস ধন্যবাদ জ্ঞাপন কৰিছো। কৃষ্ণ আপুনি খবৰ ৰাখক। ডাঙৰ খবৰ যদি সঁচাকৈ পিণ্টু গোহাঁই কোৱা ধৰণে এই গোটেই খেলি মেলিটো পৰীক্ষাৰ আগৰ পৰাই আৰম্ভ হৈছিল তেতিয়াহ'লে কিন্তু SI পৰীক্ষা বেমেজালিটো একেবাৰে স্পষ্ট হৈ পৰিব আৰু লগতে এই পৰীক্ষা যে পুনৰ পাতিব লাগিব সেয়া কিন্তু নিশ্চিত। কিন্তু কোনেও নিবিচাৰে যে পৰীক্ষাটো পুনৰবাৰ হওক, কাৰণ এজন পৰীক্ষাৰ্থীৰ বাবে হাজাৰ হাজাৰ পৰীক্ষাৰ্থী যি কষ্ট কৰি পৰীক্ষা দিছিল তেওঁলোকে পুনৰ পৰীক্ষাত বহিবলৈ নিবিচাৰে। কিন্তু এই পিণ্টু গোহাঁয়ে যিটো হোৱাটছএপ গ্ৰুপত তেওঁলোকে কথোপকথন কৰিছিল সেই হোৱাটছএপ গ্ৰুপত দুটা ভইচ মেছেজ দিছিলে পিণ্টু গোহাঁয়ে, যিটো মেছেজত তেওঁ কিছু কথা উল্লেখ কৰিছে আৰু একমাত্ৰ ND24 হাতত পৰিছে তেওঁৰ ভইচ মেছেজ দুটা। মই শুনাবলৈ বিচাৰিছো এই মুহূৰ্তত কি কৈছিল পিণ্টু গোহাঁই সেই হোৱাটছএপ গ্ৰুপটোত। প্ৰশ্নখন হোৱাটছএপত দিলো, আকৌ মোক ফচাইছে কোনে বাৰু? এইটো কোনে কৰি আছে এইবিলাক কাম? কলেজত থকাটো শান্তি নাই। এতিয়া ক্লাছৰ পৰা আহি পাইছোহি এইবিলাক দেখিছোঁ। মই গ্ৰুপৰ মেছেজ চোৱাই নাই বাৰু, লগৰ এটাই কৈছে কাৰণে মই বাইকৰ পৰাই ফোন ৰিচিভ কৰি চাইছোঁ। হোৱাটছএপত দিলে মোক দিছে, ময়ো দি দিছোঁ, জাষ্ট সিমানে কথা। আকৌ মোৰ নামটো কিয় দিছে মানে? তোমালোকে কোনোবাই কৈ আছে ন? মই অথনি দেখাই দিছোঁচোন মই ক'ৰ পৰা পাইছোঁ। আৰু আমি পোৱাৰ আগতেতো বহুতে পাইছেই ন অলৰেডি। কি যে কৰি থাকে দে। ভয় চয় একো কৰা নাই। ভয় কৰা হয় মই কি গ্ৰুপত ফটো দি দিওঁ নেকি? পাইছোঁ দি দিছোঁ, ভয় কৰা হয় দি নিদিওঁ। কিন্তু এনেকৈ মিছা ব্লেম কৰি আছে ন, সেইটো বেয়া লাগিছে মানে। ইপিনে এক্সাম আহি আছে ফাইনেল কলেজত, মানে মাথাত সোমাই থাকিব মন নাই আৰু। প্ৰশ্নখন হোৱাটছএপত দিলোঁ, আকৌ মোক ফচাইছে কোনে বাৰু? এইটো কোনে কৰি আছে এইবিলাক কাম? কলেজত থকাটো শান্তি নাই। এতিয়া ক্লাছৰ পৰা আহি পাইছোহি এইবিলাক দেখিছোঁ। মই গ্ৰুপৰ মেছেজ চোৱাই নাই বাৰু, লগৰ এটাই কৈছে কাৰণে মই বাইকৰ পৰাই ফোন ৰিচিভ কৰি চাইছোঁ। হোৱাটছএপত দিলে মোক দিছে, ময়ো দি দিছোঁ, জাষ্ট সিমানে কথা। আকৌ মোৰ নামটো কিয় দিছে মানে? তোমালোকে কোনোবাই কৈ আছে ন? মই অথনি দেখাই দিছোঁচোন মই ক'ৰ পৰা পাইছোঁ। আৰু আমি পোৱাৰ আগতেতো বহুতে পাইছেই ন অলৰেডি। কি যে কৰি থাকে দে। ভয় চয় একো কৰা নাই। ভয় কৰা হয় মই কি গ্ৰুপত ফটো দি দিওঁ নেকি? পাইছোঁ দি দিছোঁ, ভয় কৰা হয় দি নিদিওঁ। কিন্তু এনেকৈ মিছা ব্লেম কৰি আছে ন, সেইটো বেয়া লাগিছে মানে। ইপিনে এক্সাম আহি আছে ফাইনেল কলেজত, মানে মাথাত সোমাই থাকিব। এয়া আছিলে পিণ্টু গোহাঁইৰ তেওঁৰ নিজেই দিয়া এটা ভইচ মেছেজ। সেই গ্ৰুপটোত কোনে কৰি আছে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ, কাৰণ তেওঁ দাবী কৰিছে যে তেওঁ প্ৰশ্ন কাকত ফাদিল কৰা নাই, তেওঁ সেই প্ৰশ্ন কাকত পাইছিল বেলেগৰ পৰা। যিজন যুৱকে ইতিমধ্যে নাম লৈছে প্ৰাঞ্জল দেউৰী নামৰ আন এজন যুৱকৰ, মৰিগাঁৱৰ এজন যুৱক প্ৰাঞ্জল দেউৰী, আৰু প্ৰাঞ্জল দেউৰীক সেই প্ৰশ্ন কাকত দিছিল গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী
যি পৰীক্ষা কেন্দ্ৰ আছিল সেই কেন্দ্ৰত পৰীক্ষা দিয়া এজন যুৱকে যদি এইটো অভিযোগ সঁচা হয় তেতিয়াহ'লে কিন্তু এই যে প্ৰশ্ন কাকত ফাদিল হৈছে সেয়া নিশ্চিত হৈ পৰিব অসম আৰক্ষীক এটা ডাঙৰ ক্লু আমি দিছো এই মুহূৰ্তত নিউজ কাষ্ট এট 9 পৰা যে ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত যি পৰীক্ষা চেণ্টাৰ আছিল সেই চেণ্টাৰত এজন যুৱক আছিল যিজন যুৱকে এই প্ৰশ্ন কাকত লিক কৰিছিল আৰু লিক কৰি পঠিয়াইছিল প্ৰাঞ্জল দেউৰী নামৰ আন এজন যুৱকলৈ যিজন যুৱক মৰিগাঁৱৰ এটা অঞ্চলৰ আৰু সেই যুৱকজনৰ পৰা এইজন পিণ্টু গোহাঁয়ে এই প্ৰশ্ন কাকত লাভ কৰিছিল এতিয়া ফাদিল হৈছে নে নাই এইখিনি কথা উলিওৱা আৰক্ষীৰ দায়িত্ব সেয়া যিয়েই নহওক কিন্তু ইয়াৰ পাছতে আমাৰ আন এগৰাকী সাংবাদিক মৰিগাঁৱৰ সাংবাদিক কুলদীপ বৰদলৈয়ে পিণ্টুৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল তেওঁ কুলদীপক ক'লে যে মই একো কৰা নাই সেইকাৰণে মই আৰক্ষীৰ ওচৰলৈ যাবলৈ বিচাৰিছো কুলদীপৰ সৈতে পিণ্টুৰ সেই কথোপকথনৰ কিয়দাংশ শুনক হেল্ল' হেল্ল' কওকচোন মই কুলদীপ বৰদলৈ ক'লো ND24ৰ ৰিপৰ্টাৰ হয় হয় তাৰপিছত আপোনাৰ পৰা অকণমান কথা অলপ জানিব লাগিছিলে কওক মই থানালৈকে যাব লৈছো কোনোবা মোৰ নম্বৰ এনে দি আছে যে তাকে মই কৈ দিওঁ মানে ক'ৰবাত পাইছো কি নাই বাৰু তুমি কৰবাৰ পৰা পাইছা সেইটো স্পষ্টীকৰণ দিলেতো ভাল হয় মোৰ নগাঁৱত ঘৰ ন তাকেহে এতিয়া হেৰি তুমি ক'ৰ পৰা পাইছিলা বস্তুটো লগৰ এজনে দিছিলে আৰু তাৰ আগত মানে ফেচবুকতো ওলাইছে কিন্তু মই এতিয়া এখন দিছিলো কিন্তু 5খনমান ফেচবুকৰ পৰাই দেখিছো হয় হয় কিন্তু নামটো গুগলৰ পৰা কোনোবাই এতিয়া মোৰ নামহে দিছে মানে তেনেকুৱা হ'ল কেছটো হয় হয় এতিয়া তুমি ক'ৰ পৰা পাইছিলা বন্ধুজনৰ নামটো এইটো DLED কলেজৰ হয় আমাৰ হয় হয় গ্ৰুপত দিয়ে দিছো মই বোলো তাৰ নম্বৰো দিয়ে দিছো মই গ্ৰুপত আছে বোলো সি ক'ৰবাত আছে হেৰি কৰক আৰু সোধক সেনেকে দিছো হয় হয় তেনেকে হেৰি কৰিলে হ'ল আমিতো এনেই মিডিলত ফচি আছো ন এনে হয় হয় তাকে মই কামপুৰ থানা যাওঁ এতিয়া তাকে কমগৈ কথা নাই নিশ্চয় ওলাই আছো মানে যাব কামপুৰ থানা পৰে ন তোমাৰ